তো এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। হে গাইজ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, নমস্কাৰ। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি বিশেষ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ, এটা ভিডিঅ' বনাবলৈ। বহুত দিন ধৰি ভিডিঅ' বনোৱা নাই আৰু বহুত দিন ধৰি ভিডিঅ' দিয়া নাই ইউটিউবত। সেয়ে আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান মই মাছৰ পানী চেঞ্জ কৰিছোঁ, এইটো মাছৰ পানী চেঞ্জ হৈ আছে। আৰু আপোনালোকক দেখাম আজি গোটেই দিনটো মই কি কৰোঁ। চ' বলক দেখা থাকিব ভিডিঅ'টো, আপোনালোকে চাই থাকিব লাষ্টলৈকে। আৰু ভিডিঅ'টো শেষত ক'ব নাপাৰিব কেনেকুৱা হৈছে ভিডিঅ'টো। প্ৰথমতে মই মাছৰ পানী তেনেকৈ চেঞ্জ কৰিছোঁ। মাছ আনিছিলোঁ টোটেল মই আঠটা মাছৰ পাইছে। বৰ্তমান 5টা মাছে আছে গৈ পেলাই, 8টা মাছৰ পৰা। আৰু এইটো পানী চেঞ্জ হৈ আছে ধুনীয়াকৈ। একদম হেল্ডি হৈ আছে মাছ, আপোনালোকে চাব পাৰে বৰ ধুনীয়াকৈ আছে 5টা। আৰু আপোনালোকে আজি মই গোটেই দিনটোৰ ভিডিঅ' দেখাব চেষ্টা কৰিম, কি কৰোঁ কি নকৰোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু 2টা বজাৰ পিছত যিহেতু অসমৰ দোকান পোহাৰ চব বন্ধ, আৰু এতিয়া বাজিছে কেইটা, এতিয়া 1টা বাজি গ'ল। তো আপোনালোকৰ পৰা মই দোকানত বাহিৰত গৈ পেলাই দেখাম, ৰাস্তাত গৈ পেলাই দেখাম আপোনালোকক বন্ধ আছে কি খোলা আছে। খোলা নাথাকে, চব বন্ধ হৈ থাকে। আপোনালোকক মই দেখাম, গা পা ধুই পেলাই মই আপোনালোকক লগ কৰি আছোঁ। বাই বাই। ভাবিছিলোঁ এতিয়া মই ওলাই যাম, এতিয়া বাহিৰত বহুত বতাহ ধুমুহা দি আছে। বাহিৰত যেতিয়া পূৰা বতাহ দি আছে, বৰষুণ পৰিব চাগে। তো যদি পাৰোঁ তেতিয়া ওলাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখাম 2টা বজাৰ পিছত পূৰা লকডাউন হৈ যায়। 2টা বজাৰ পিছত পূৰা বন্ধ হৈ যায়, লকডাউনে ক'ব পাৰি। কিন্তু মানুহ ওলাই থাকিব পাৰে বাহিৰত। আৰু সন্ধিয়া 6টা বজাৰ পৰা আপোনাৰ সান্ধ্য হৈ যায়, যিহেতু কৰোণা বাঢ়ি আছে। আপোনালোকে সকলোৱে ঘৰত ভালকৈ থাকক, বাহিৰত নোলাব। লাগতিয়াল বস্তুবিলাক যদি লাগে তেনেহ'লে ওলাব, কিবা লাগতিয়াল ইম্পৰ্টেণ্ট বস্তু থাকে তেতিয়া ওলাব। এনে ঘৰৰ বাহিৰত নোলাব আপোনালোকে। আৰু কি ক'ম, সেয়াই কৰোণা বহুত বাঢ়ি আছে। আমাৰ ওচৰৰ মানুহ বহুত মৰিছে কৰোণা হৈ পেলাই, আৰু বহুতো কৰোণা হৈছে। যিহেতু আপোনালোকে ঘৰত থাকক আৰু বাচি থাকক, ছেফ থাকক মুঠতে। A few moments later. তো এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ মই, আৰু গৈ আছোঁ বৰ্তমান। মই দেখিব পাইছোঁ মই মৰিগাঁও চেণ্ডিকেটত আছোঁ। পূৰা খালী বেক চাইডে, ফ্ৰণ্ট চাইডে আপোনাৰ দেখা পাইছে পূৰা খালী হৈ আছে, পূৰা দোকান বন্ধ। এতিয়া ওলাই চাব বেক কেমেৰা। এতিয়া মই আহি পাইছোঁ আপোনালোকৰ নেহৰুবালি। মোৰ বেক চাইডে দেখিছে নেহৰুবালি, মোৰ বেক চাইডে দেখা পাইছে আপোনাৰ নেহৰুবালিটো ধুনীয়া ৰং চং মাৰিছে এতিয়া পূৰা। এইটো বেক চাইড আছে মোৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বেক চাইডে। আৰু সেই তাত দিছে ছানছেট হৈ আছে, ইয়াত দেখা নাপাব চাগে আপোনালোকে। মোৰ পিছফালে ছানছেট হৈ আছে। আৰু মই আহিছোঁ এতিয়া এনেই অলপ ঘূৰিবলৈ আপোনালোকক দেখাবলৈ। এইখিনি এলেকাত বহুত আপোনাৰ গাড়ী চাড়ী চলি আছে। কিন্তু এই গাইজ, আজিলৈ ভিডিঅ'টো ইমান আছিল। নাজানো ভিডিঅ'টো কেনেকুৱা বনালোঁ, আপোনালোকে কমেণ্টত জনাব নাপাৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো। আৰু তলত ছাবস্ক্ৰাইব বাটন টাইপ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো।
আৰু আপোনালোকে কমেণ্টত জনাওক যে কেনেকুৱা ধৰণৰ ওপৰত ভিডিঅ' বনালে ভাল হয় বিশেষকৈ যিহেতু লকডাউন কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে মানে আপোনালোকে ভাল পাব নহ'লে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমান আছিলে বাই বাই